নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। মোৰ চেনেলটোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাইছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব যাতে সোনকালে 1000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈ যায়। থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে চাগে আজি আমি কি বনাম বুলি ভাবিছোঁ। আজি আমি পকা মিঠৈ বনাম আৰু পকা মিঠৈ বুলিয়ে নহয় আগন্তুক দিনত অন্য বেলেগ বেলেগ ৰেচিপি লৈ আহিবলৈ চেষ্টা কৰিম মোৰ চেনেলটোত। এতিয়া বেছি কথা পাতি নাথাকি আহক আমাৰ বনোৱাৰ পদ্ধতিলৈ যাওঁ। প্ৰথমতে গুড়খিনি অলপ সৰু সৰুকৈ কাটি লৈছোঁ আৰু অকণমান কোলা টাইপৰ গুড়টো লৈছোঁ যাতে দেখিবলৈ অকণমান ভাল হয় লাড়ুকেইটা। আৰু এইফালে আমি পিঠাগুড়ি লৈছোঁ। পিঠাগুড়িখিনি অকণমান কেৰাহীত ভাজি ল'ব লাগিব, অকণমান বহুত বেছিও নহয় যাতে লাড়ুকেইটা বহুত দিনলৈ ভাল হৈ থাকে। আৰু এতিয়া অলপ অলপকৈ কেৰাহীত পিঠাগুড়িখিনি দি দিছোঁ। আৰু এইখিনি আমি অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম এতিয়া। এইখিনি আপোনালোকে নাভাজো বুলি ক'লেও হৈ যায় বাৰু, কিন্তু ভাজি ল'লে ভাল। আৰু এইখিনি এতিয়া আমাৰ প্ৰায় অলপ ৰঙচুৱা হৈ গৈছে, সেইকাৰণে কেৰাহীটোৰ পৰা এটা যতনত থৈ দিছোঁ। এতিয়া কেৰাহীটোত অকণমান ঘিউ দি দিম। তাৰপিছত ঘিউখিনিতে কাটি থোৱা গুড়খিনি মিক্স কৰি দিম। এতিয়া ঘিউ আৰু গুড়ৰ গুড়খিনি ভালকৈ পাক নুঠালৈকে আমি লৰাই থাকিব লাগিব কেৰাহীত, আৰু জুইটো একেবাৰে বহুত বেছিও দিব নালাগে। ঘিউৰ সলনি কিছুমানে পানীও দি লয়, একো নাই দিব পাৰে, কিন্তু ঘিউ দিলে অকণমান ভাল লাগে টেষ্টটো। এতিয়া চাওক গুড়খিনি অকণমান গলিবলৈ আৰম্ভ কৰিছে। যিহেতু আমি সৰু সৰুকৈ কাটি লৈছিলোঁ সেইকাৰণে অকণমান সোনকালে হৈছে। যদি গোটা গোটাকৈ দি দিলেহেঁতেন তেতিয়া আৰু অলপ টাইম লাগিলেহেঁতেন। এয়া চাওক গুড়খিনি প্ৰায় 80% গলি গৈছে, আৰু অলপ গলিব লাগিব যিহেতু সৰু সৰু টুকুৰা আছে গুড়খিনিতে। আচলতে গুড়ৰ পাক উঠাৰ লগতে এই মিঠৈটো খাবলৈ ভাল হ'বনে বেয়া হ'ব সেইটো নিৰ্ভৰ কৰে। যদি পাকটো কমকৈ উঠে তেনেহ'লে খাবলৈ অকণমান কেঁচা কেঁচা লাগে, আৰু যদি পাকটো জোখত হয় তেনেহ'লে খাবলৈ বৰ সোৱাদ হয় মিঠৈটো। আৰু এতিয়া আমাৰ গুড়টো একদম ধুনীয়াকৈ পাৰফেক্ট হোৱাৰ পিছত ইয়াত অকণমান জালুকৰ গুড়ি দিছোঁ। আপোনালোকে ইয়াত ভজা নাৰিকলৰ গুড়ি আৰু লগতে ইলাইচিও ব্যৱহাৰ কৰিব পাৰে। নাৰিকলটো নভজাকৈ দিলে সোনকালে বেয়া হৈ যোৱাৰ চান্সটো থাকে। এতিয়া আমি ইয়াত অলপ অলপ পিঠাগুড়ি দি সকলোবোৰ মিক্স কৰি আছোঁ। গোটেইখিনি একেলগতে দি দিয়া নাই। অলপ অসুবিধাৰ কাৰণে গুড় আৰু পিঠাগুড়িখিনি ভালদৰে মঠি গোল কৰাটো দেখাবলৈ আপোনালোকক থাকি গ'ল। এয়া আমাৰ ফাইনেল ৰিজাল্ট। মানে মিঠৈকেইটা ভালেই হৈছে, খাবলৈ খুব সোৱাদ হৈছে। দেখুৱাব নোৱাৰিলোঁ যদিও মুখেৰে কৈ দিছোঁ, আপোনালোকে ভালদৰে পিঠাগুড়ি আৰু গুড়খিনি মিক্স কৰি ভালদৰে মঠি অলপ পাৰিলে ঘিউ দি ল'ব। ঘিউ দি পানি মঠিব যাতে মিঠৈখিনি কোমল হয়। তাৰপিছত সৰু সৰুকৈ গোল কৰিব। আৰু আমাৰ মিঠৈখিনি অকণমান লালমোহনৰ দৰে হৈছে ৰংটো, কাৰণ আমি গুড়খিনি অকণমান ক'লা ব্যৱহাৰ কৰিছিলোঁ। আৰু পাকটোও ধুনীয়াকৈ উঠিছিলে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভাল ভাল ৰেচিপি ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম, সেইকাৰণে বেল আইকনটো দবাই থ'ব। ধন্যবাদ।